এভৰিৱান পুনৰ এটি নতুন ভিডিঅ' আগবঢ়াইছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে জুকো ভেলীৰ কেম্পছাইটৰ ওপৰত যিসকলে আহিম বুলি ভাবি আছে আৰু জানিব বিচাৰে কেম্পছাইটৰ বিষয়ে কেনেকুৱা ধৰণৰ সুবিধা আছে বা খৰচ পাতি কিমান হ'ব পাৰে আশা কৰোঁ তেওঁলোকে ভিডিঅ'টো চাব আৰু তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেম্পত যিমানখিনি সুবিধা দিব পাৰে তেওঁলোকে সিমানখিনি দিয়ে আচলতে এনেকুৱা এটা পৰিৱেশত সেইখিনি সুবিধাও বহুতখিনি আমাৰ কাৰণে থকা খোৱা সকলোখিনি আৰু তেওঁলোকে ইয়াত ব্ৰেকফাষ্ট দিয়ে ৰাতিপুৱা আৰু ডিনাৰ দিয়ে বাকী টেণ্টৰ কাৰণে কম্বল তুলি আৰু গাৰু কেম্পো দিয়ে এভৰিথিংখিনি পোৱাই যায় যিখিনি লাগে বাকী আৰু কৈ আছোঁ মই ৰেটবিলাকো ক'ম আপোনালোকক কেম্প ছাইটটো পায়েই মুখতে আছে এইকেইটা নীলা ড্ৰাম য'ত তেওঁলোকে পানীৰ সুবিধা কৰি দিছে টুৰিষ্টৰ কোনো অসুবিধা নোহোৱাকৈ আৰু ইয়াত টয়লেটৰ ব্যৱস্থা কৰি দিছে ইয়াৰ পৰা পানী লৈ যাব লাগে আৰু ইয়াৰ পৰা খোৱা পানীও নিব লাগে ইয়াত পানীৰ কোনো অসুবিধা নহয় ইয়াত খাবৰ কাৰণে পানী কঢ়িয়াই নিবৰ কোনো প্ৰয়োজন নাই ট্ৰেকিং কৰি আহোঁতে নিজৰ কাৰণে যিখিনি প্ৰয়োজনীয় পানী খোৱা সামগ্ৰী সেইখিনি আনিলেই হ'ল ইয়াতো এখন দোকান আছে য'ত বিস্কুট জুচ মানে ORSL তেনেকুৱা কাপ নুডলছ পোৱা যায় খালি দামটো দুগুণ হয় 30 rupees-ৰ to 60 rupees-ৰ হয় তেনেকুৱা ধৰণৰ হয় ডিনাৰো তেনেকৈ ডাবল প্ৰাইচে হয় তাৰপাছত চাহ পোৱা হয় ব্ৰেকফাষ্ট মেগীও বনাই দিয়ে দামবিলাক দুগুণ বেছি হয় আৰু গতিকে কিন্তু যদি বতৰ সাংঘাতিক বেয়া হয় বৰষুণ তেতিয়া তেওঁলোকে কঢ়িয়াব নোৱাৰে বস্তুবিলাক তেতিয়া অলপ ষ্টকটো কম থাকে গতিকে বতৰটো যদি বেয়া হয় আপোনালোকে আহোঁতে কিছুমান যাৱতীয় খোৱা সামগ্ৰী লৈ অহাটো ভাল হয় বাকী মই কেম্প ছাইটটোৰ লগত দেখাই আছোঁ সেইটো কেম্প ছাইটটো ইয়াতে টেণ্ট তৰি লৈছে এইকেইটা ঘৰকেইটা এইখন ইয়াৰ দোকানখন এতিয়া ইমান ষ্টকত নাই বস্তু ইমানখিনি আছে এই দুটা আমাৰ কেম্প আমি ইয়াতে আছোঁ আৰু এই কেম্প দুটা য'ত আমি কৰিছোঁ আচলতে জেগাটো ডাউন হয় অলপ কাৰণ বতাহৰ কাৰণে আমি তাত অলপ ডাউনত কৰিছোঁ এই এনেকুৱা ওখ জেগাত কৰিলে কি হয় বতাহে বিৰাট ধৰে ইয়াত পূৰা বতাহ ইয়াতে দুটা গেষ্ট হাউচো আছে সেই দুটা গেষ্ট হাউচ আছে ইয়াত টুৰিষ্ট আহিলে থাকিব পাৰে ইয়াতে ডগি থাকে 3টা এটা ডাঙৰ ই অলপ মাজু ইয়াতকৈ এটা সৰু আছে তাহাঁতি ভিতৰত আছে বিৰাট মৰম লগা আৰু প্ৰতিটো মানুহৰ লগতে লাগি থাকে আৰু সদায় সদায় নতুন আহি থাকে ন টুৰিষ্ট কিন্তু সকলো লগতে সমানে মৰমত থাকে এনেকৈ খেলি আমাৰ বাজেটটো কৈ দিছোঁ আচলতে আমি কি কি ইয়াত ইউজ কৰিছিলোঁ আমাৰ টেণ্ট নিজৰে আছিলে আৰু ইয়াত টেণ্ট পৰাৰ এটা ফিজ লয় পাৰ নাইট 200কৈ লয় আৰু আমি কম্বল লৈছিলোঁ আৰু টেণ্টত পাৰিবলৈ আমি সৰু এনেকুৱা মেট লৈছিলোঁ আৰু মেটখিনিত পাৰ নাইট 50 rupees লয় আৰু ডাবল কম্বলত পাৰ নাইট 200কৈ লয় আৰু আমি ডিনাৰ কৰিছিলোঁ ইয়াত ডিনাৰ হৈছে পাৰ প্লেট 250 rupees ডিনাৰত থাকিব দাইল ভাত আলু ভাজি থাকে জলকীয়া নিমখ পিঁয়াজ তেনেকৈ থাকে আৰু ইয়াত সেইখিনিয়ে যথেষ্ট সিমানটোৱে যথেষ্ট আৰু দামটো ইয়াত বেছি হ'বই কাৰণ তেওঁলোকে ইমান কষ্ট কৰি ওপৰলৈকে আনে আমি নিজে আহোঁতে গম পাইছোঁ কিমান কষ্ট হয় আহোঁতে নিজৰ বেগ আনোতেই গম পাইছোঁ তেওঁলোকেতো খোৱা সামগ্ৰী নিজে আনিব লগা হয় ন ইমান দূৰ বাট গতিকে দামটোতো হ'বই আৰু বাকী আপোনালোকে যদি নিজৰ শ্লিপিং বেগ লৈ আহে তেতিয়া হয়তো আপোনালোকে কম্বল নল'লেও হ'ব গতিকে কম্বলৰ খৰচটো কমি যায় তেনেকৈ আৰু ইয়াত এণ্ট্ৰি ফিজ এটা লয় কেম্পত এণ্ট্ৰি কৰাৰ আগতে পাৰ পাৰ্চন 100কৈ লয় গতিকে বাজেটখিনি তেনেকুৱাই আৰু বাকী আপোনালোকক মই স্ক্ৰীণত আপোনালোকক মই লিষ্টখন দেখাই দিম দামবিলাক কেনেকুৱা হয় সেইটো মতে আপোনালোকে মিলাই আহিব পাৰিব আৰু হয়তো পাছলৈ দামবিলাক বাঢ়িবও পাৰে ক'ব নোৱাৰি মই এতিয়াৰ বাজেটটো আপোনালোকক এতিয়াৰ দামখিনি মই আপোনালোকক দেখুৱাই দিম ইয়াৰ প্ৰাইচবিলাক এনেকুৱা হয় আমাৰ এতিয়া ভুল হ'ব চোৱা নহ'ব নহয় দুটা চোৱা নহ'ব না সেইটো থাকি যাব লাষ্টত সব কৰি লোৱা कैलकुलेटर इधर दुईटा टेंट नो टेंट हमारा ही था हाँ ओन टेंट ओन टेंट टू सेटल स्मॉल बिग हमारा स्मॉल ही होगा ना स्मॉल लिख देगा 200 এই কেম্পিঙৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আপোনালোকক কেম্পটো দেখুৱালোঁ আপোনালোকে যদি আহিব পাৰে তেন্তে নিশ্চয় আহিব পাৰিব এইখিনি চাই মই ভাবোঁ মোৰ ভিডিঅ'টো আপোনালোকক যথেষ্ট সহায় কৰিব গতিকে ভিডিঅ'টো চাই থকাৰ বাবে থেংক ইউ আজিলৈ ইমানতে সামৰি মাৰিছোঁ বাই বাই